Dear friends, এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক আসাম টেট 2021 আহিব পৰা এনভাইৰনমেন্ট বিষয়ৰ কেইটামান প্ৰশ্নৰ বিষয়ে ক'ম। নম্বৰ 1 কোৱেশ্চনটো হ'ল বিশ্বৰ উষ্ণতা বৃদ্ধিত ভাৰতৰ অৱদান কিমান? ইয়াৰ এনসাৰটো হ'ল 7%। কোৱেশ্চন নম্বৰ 2 আছে প্ৰদূষিত পানীয়ে বিয়পাব পৰা এটা বেমাৰ নাম কি? আমাৰ অপচনত আছে টনসিল, ৰক্তহীনতা, টাইফয়েড এণ্ড HIV। আমি গম পাওঁ যে টাইফয়েড পানীৰ দ্বাৰা বিয়পে, অৰ্থাৎ ইয়াৰ এনসাৰটো হ'ব টাইফয়েড। নেক্সট কুৱেশ্চন, মানুহৰ পুষ্টিহীনতা কিহৰ অভাৱত হ'ব পাৰে? অপচন আছে আমাৰ সুষম আহাৰ, খাদ্যপ্ৰাণ, শৰ্কৰা, সুষম আহাৰ। ইয়াৰ এনসাৰটো হ'ব সুষম আহাৰ। নেক্সট কুৱেশ্চন নম্বৰ 9, গছ-গছনি ৰুই আমি কোনবিধ গ্ৰীণহাউচ গেছ নিয়ন্ত্ৰণ কৰিব পাৰোঁ? আমাৰ এইকেইটা গোটেইকেইটাই হ'ল গ্ৰীণহাউচ গেছ, যেনে CFC ক্ল'ৰ'ফ্লুৰ'কাৰ্বন, CO2 মিনছ কাৰ্বন ডাই অক্সাইড, CH4 মানে মিথেন, NO2 মানে আমাৰ নাইট্ৰজেন ডাই অক্সাইড। ইয়াৰে সঠিক এনসাৰটো হ'ব কাৰ্বন ডাই অক্সাইড গেছ, কাৰণ গছ-গছনিয়ে আমাৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ লয় আৰু এই পৃথিৱীক গ্ৰীণহাউচ গেছ মানে পৃথিৱীৰ পৰা মানে এই গ্ৰীণহাউচ গেছটোক নিয়ন্ত্ৰণ কৰে। এতিয়া কুৱেশ্চন নম্বৰ 10টো হ'ল গ্ৰীণহাউচ গেছ কি? বা গ্ৰীণহাউচ গেছ হ'ল এইটো এটা বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰা গেছ, অৰ্থাৎ আমাৰ অপচন নম্বৰ 2 কাৰেক্ট। কুৱেশ্চন নম্বৰ 11, বায়ুমণ্ডলৰ কোনটো স্তৰে সূৰ্য অতিবেগুনীয়া ৰশ্মিৰ পৰা জীৱ-জন্তুক ৰক্ষা কৰে? আমি জানো বায়ুমণ্ডল বিভিন্ন ধৰণৰ স্তৰেৰে গঠিত, তাৰ ভিতৰত ষ্ট্ৰেটোস্ফিয়াৰে আমাক সূৰ্যৰ পৰা অহা অতিবেগুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে, আৰু এই অতিবেগুনীয়া ৰশ্মি আমাক বিভিন্ন ধৰণৰ বেমাৰ, চৰ্ম ৰোগ যেনে কেঞ্চাৰ, স্কিনৰ কেঞ্চাৰ আৰু বিভিন্ন ধৰণৰ বেমাৰৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ আমাৰ সৃষ্টি কৰিব পাৰে। নেক্সট কুৱেশ্চন নম্বৰ 12, এই কুৱেশ্চনটো হ'ল জীৱদেহৰ সকলোবোৰ জৈৱ ৰাসায়নিক পৰিঘটনাতেই কিহৰ প্ৰয়োজন হয় আমাক? বায়ু, খানা, পানী নে এটাও নহয়? আমি জানো পানী আমাৰ জীৱদেহৰ বিভিন্ন বিভাগীয় কাৰ্যত আৱশ্যক, অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো হ'ব পানী। নেক্সট আমাৰ শেষৰ প্ৰশ্নটো হ'ল কোন দেশে পৃথিৱীৰ উষ্ণতা বৃদ্ধিত সৰ্বাধিক? ভাৰত, চীন, আমেৰিকা নে ৰাছিয়া? আমি জানো ভাৰত আৰু চীন পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ, কিন্তু ভাৰত আৰু আমেৰিকা পৃথিৱীৰ উষ্ণতা বৃদ্ধিত সৰ্বাধিক অৰিহণা নজগায় বা আগনবঢ়ায়। ইয়াৰ সঠিক উত্তৰটো হ'ব আমেৰিকা। যদিও বা আমাৰ এনসাৰটো অলপ নোহোৱা নিচিনা লাগে, তথাপিও আমাৰ উত্তৰটো আমেৰিকাই।